ৰাখিছোঁ। হেল্ল', ক'ত লাগিছে? বৰ্ণালী হয়নে? হয়, কওকচোন। হেৰি নহয়, এই লিলিমাইখন বাৰু কিমান দিনৰ পৰা চলি আছে তোমালোকৰ? লিলিমাই? সেই মোৰ মানুহটোৰ লগত। কোনে কৈছে আপুনি? তুমি বাৰু ইউটিউব কৰা নেকি? হয়, মই ইউটিউব কৰোঁ। হেৰি নহয়, তোমাৰ যে সেই ভিডিঅ'বোৰ ইউটিউবত নে কিহত দিয়া, সেইবোৰ আমাৰ মানুহটোলৈ কেলৈ পঠিয়াই থাকা তুমি? মইতো ভিডিঅ' পঠিওৱা নাই। মানুহটোৱে যে সদায় বহি বহি সেই মোবাইলটো লৈ পিনি তোমাৰ ভিডিঅ'বোৰকে চাই থাকে, তুমি নিদিলে কোনে দিব? আপোনাৰ কিবা ভুল হ'ল চাগে। শুনা, তুমি সেই ভিডিঅ'বোৰ আমাৰ মানুহটোলৈ পঠিয়াই নাথাকিবা আকৌ তেনেকৈ। মানুহটোৱে ৰাতি বিয়লি সেই চিন নাই, বিচনাত পৰা আদি কৰি একেবাৰে ৰাতিপুৱালৈকে যে তোমাৰ ভিডিঅ'বোৰকে অকল চাই থাকে। তুমি সেনেকৈ ভিডিঅ'বোৰ দিন থাকিবা, আমাৰ বিয়া পতা নহয় সেই আমাৰ সংসাৰ ভাগিব এতিয়া। হয়, মই নাই পঠিওৱা আপোনাৰ মানুহজনলৈ ভিডিঅ'। হয়, আপোনাৰ মানুহজনে চাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছিলে, সেইকাৰণে মোৰ ভিডিঅ'বিলাক তেওঁলৈ গৈ থাকে। হেৰি, এইবোৰ ছাবস্ক্ৰাইবৰ কথা মই নাজানো। তুমি নিজে যি কৰা কৰিবা, মুঠৰ ওপৰত আমাৰ মানুহটোলৈ তোমাৰ ভিডিঅ' একদম নপঠাবা। মই কৈছোঁ নহয়, নপঠাবা, একদম নপঠাবা। মোৰ মানে একদম সংসাৰ ভাগিব এতিয়া। হয়, তেওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়াৰ কাৰণে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবিলাক তেওঁলৈ গৈ থাকে। হেৰি নহয়, মই কিন্তু সেইবোৰ কথা নাজানো আকৌ। মই মোবাইলে দলিয়াই পিনি ভাঙি পেলাম আকৌ, কৈ দিছিলে। মই সেই পুলিচ কেছ কৰিমগৈ। কৈ দিছোঁ, মই পুলিচ কেছ কৰিম। তুমি সেইবোৰ ভিডিঅ' দেখাই মোৰ মানুহটোক বলিয়া নকৰিবা দেই। তুমি ভিডিঅ' নপঠাবা আমাৰ মানুহটোলৈ। ল'ৰা এতিয়া ডেকা হ'ল আৰু, এইটো বয়সত সেই ছোৱালী ভিডিঅ' চাই থাকিবলৈ সময় আছে? আজি বহুত দিনৰ পৰা চাই আছোঁ, তোমাৰ নাম্বাৰটো মই ইমান কষ্ট কৰি উলিয়াইছোঁ। মুঠৰ ওপৰত মই একো নাজানো। তোমাৰ ভিডিঅ' আমাৰ মানুহটোলৈ আহিব নালাগে, বছ, সেইটো কথা। আপুনি ভুল বুজিছে কিবা। একদম আহিব নালাগিব। আৰু আজিৰপৰা যদি তোমাৰ মই ভিডিঅ' দেখোঁ নহয়। মইতো ইউটিউব কৰোঁ, মোৰ ভাগৰ ভিডিঅ'টো হাজাৰ হাজাৰ মানুহে চাই, তাৰ মাজতে আপোনালোকৰ মানুহজনলৈ মই অকলীয়াকৈ ভিডিঅ'টো পঠিওৱা নাছিলোঁ। একো নজনা অকৰা জলা মানুহটো আছিলে। সেই কি বুলি কয়, এইবোৰ ছাবস্ক্ৰাইব কৰিবলৈ কৈ সেই মানুহটোক ভুলাইছ হ'বলা। একদম ভুল নুবুজিব, সেইবিলাক মই একো কৰা নাই আপোনাৰ মানুহজনৰ লগত। একো নাহে, অকল তোমাৰ ভিডিঅ' আহে। মই মানে একদম অতিষ্ঠ হৈ গৈছোঁ দেই। হ'ব, আপুনি একো কৰিব নালাগে, হ'ব দিয়ক। মই বাৰু কিবা এটা কৰি আছোঁ। কৈ দিছোঁ মই আজি এজাহাৰ লিখিম বুলি ভাবিছিলোঁ, তোমাক কথাষাৰ জনাই লৈছোঁ। নাই, সেইবোৰ কৰিব নালাগে দিয়ক, মই কিবা এটা কৰিম বাৰু। সেই ডাঙৰ ল'ৰাটো ঘৰত নাথাকে। ডাঙৰ ল'ৰাটোৱে গম পালে হ'লে একদম তোমাৰ অৱস্থা বেয়া কৰিব আকৌ। মই কৈ দিছোঁ দেই, মই তাক নাই জনোৱা এইবোৰ কথা। একদম বাপেকৰ কথা নাই জনোৱা মই। কি কৰা ক'ব নোৱাৰো, মুঠৰ ওপৰত আজিৰ পৰা ভিডিঅ' অহা বন্ধ হ'ব লাগিব, মই কৈ দিছোঁ। ঠিক আছে, হ'ব, মই কিবা এটা কৰিম বাৰু। আৰু শুনা, এই ক'লে গৈছা, ক'বালৈ গৈছা, ফুৰিবলৈ গৈছা, কিবা খাইছা, সেইবোৰ তোমাৰ সেই ব্যক্তিগত কথা। সেইবোৰ আকৌ মোৰ মানুহটোক তুমি সেইবোৰ এনি টাইম দেখাই থাকিবলৈ তোমাৰ দৰকাৰ নাই নহয়। সেইবোৰ দেখাই নাথাকিবা, মই বেয়া পাইছোঁ হ'লে দেই এইবোৰ কথাত একেবাৰে। হয় নেকি? সেইবোৰ দেখাই নাথাকিবা। তুমি নিজে যি কৰা কৰি থাকিবা আকৌ। মোৰ মানুহটোক সেইবোৰ দেখাই থাকিবলৈ দৰকাৰ নাই নহয় সদায়। ঠিক আছে, হ'ব, মই কিবা এটা কৰিম বাৰু। ৰাখিছোঁ।